আমাৰ প্ৰতিভা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ মহোদয় লগতে আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকল আৰু অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয় জয়ন্তে মই সৰ্বপ্ৰথমে সকলোলৈ এই গণৰাজ্য দিৱসৰ ওলগ যাচিছো যিহেতু সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকল শিক্ষকসকল নিজৰ কাম মন এৰি আজি এনে পবিত্ৰ সভাত আহি উপস্থিত হোৱাৰ বাবে আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা লাভ কৰাৰ বহুত দীঘলীয়া কাহিনী আছে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমৰো বহুত যুঁজাৰুসকল এই নিহত হৈছিল স্বাধীনতা আনিবৰ